নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰিয়জনক ঘূৰাই পাবলৈ বা সম্পৰ্কটোক জীয়াই ৰাখিবলৈ আপুনি দুটা ষ্টেপ ফ'ল' কৰিব লাগিব। প্ৰথম ষ্টেপত আমি কথা পাতিম আপুনি কি কৰিব নালাগে, আৰু দ্বিতীয় ষ্টেপত তথা ফাইনেল ষ্টেপত আলোচনা কৰিম আপুনি কি কৰিব লাগিব, কি কৰিলে তেওঁ ঘূৰি আহিব বা ব্ৰেকআপৰ পৰা বাচিব। প্ৰথম ষ্টেপত আপুনি 4টা পইণ্ট মনত ৰাখিব লাগিব। যেতিয়া আপুনি ভালপোৱাত এনে চৰম বিপদৰ সন্মুখীন হ'ব, আপোনাৰ মনৰ মানুহজনে বা মানুহগৰাকী এৰি যাবলৈ বিচাৰিব, আপোনাৰ হৃদয়খন যেতিয়া তেওঁ থানবান কৰি আঁতৰি যাব, তেতিয়া আমি ক'ব খোজে 4টা পইণ্ট ভুলতো এপ্লাই নকৰিব। প্ৰথম পইণ্টটো হৈছে প্লিজ মোক এৰি থৈ নাযাবা। এই কথাটো যেতিয়া আপুনি ক'ব, সেই সময়খিনিত তেওঁৰ ওচৰত এই নাযাবা শব্দটোৰ কোনো মূল্য নাথাকিব। যিমানেই আপুনি নাযাবা অনুৰোধ কৰিব, সিমানেই তেওঁ আঁতৰি গৈ থাকিব। আপুনি যিমানেই তেওঁৰ ওচৰত ভিক্ষাৰীৰ দৰে হৈ পৰিব, তেওঁ সিমানেই তাৰ সুবিধা লৈ আপুনি আৰু দুখ পোৱাটোহে বিচাৰিব। এনে কথা আপোনাৰ মনলৈ আহিব পাৰে। আপুনি ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে যে তেওঁ যাতে এৰি থৈ নাযায়, কিন্তু তেওঁক এই কথা আপুনি ভুলতো প্ৰকাশ কৰি নেদেখুৱাব, ভাঙি পৰি নেদেখুৱাব। দ্বিতীয় পইণ্টটো হৈছে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। চাওক, এই কথাটো ক'লে আপুনি নিজেই সম্পৰ্কটোক আৰু বেয়াৰ ফালে লৈ যোৱা হ'ব, কাৰণ আপুনি এই কথাটোৰে নিজকে এইদৰে দুৰ্বল দেখুওৱা হ'ব যে আপোনাৰ জীৱনত যেন কোনো মূল্যই নাই। তেওঁ এইদৰে ভাবি ল'ব আপোনাৰ যে তেওঁৰ অবিহনে ভেলু নাই। তেওঁ তেনেকৈ ভাবি ল'ব। তেওঁ ভাবিব আপোনাক এৰি বেলেগৰ কাষলৈ গৈ আকৌ যদি উভতি আহে, তেতিয়াও তেওঁক যে আপুনি গ্ৰহণ কৰিব, সেই বিশ্বাসটো তেওঁৰ মনত জন্মিব। কাৰণ আপুনি নিজেই কৈছে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম, গতিকে তেওঁৰ অবিহনে আপোনাৰতো একো মূল্যই নাই এই পৃথিৱীত। এইদৰে তেওঁ ভাবি ল'ব। সেইকাৰণে আপুনি এই কথাটো তেওঁক নক'ব। তৃতীয় পইণ্টটো হৈছে য'ত যাব বিচৰা গৈ থাক, আৰু কোনোদিন তোৰ মুখ নাচাওঁ বা কোনোদিন তোৰ মুখ নেদেখুৱাবি। যেতিয়া হাজাৰ ৰিকুৱেষ্ট কৰি ভৰি হাতে ধৰাৰ পিছতো তেওঁ আপোনাৰ মনটোক বুজি নাপায়, তেওঁ আপোনাৰ ভালপোৱা বুজি নাপায়, তেতিয়া প্ৰচণ্ড খং উঠাটো স্বাভাৱিক। বহু ৰিলেশ্যনশ্বিপত ব্ৰেকআপৰ সময়ত এনেকৈ কাজিয়া হৈ এইদৰে এৰি যাব বিচৰাজনক খঙতে কৈ দিয়ে বহুতেই। এটা কথা মনত ৰাখিব, এই কথাটো কোৱাটো আপোনালোকৰ ৰিলেশ্যনশ্বিপটোৰ বাবে সাংঘাতিক বিপদজনক। চতুৰ্থ পইণ্টটো হৈছে এতিয়া মোৰ কি হ'ব, মই মৰি যাম। আগৰ 3টা কথাৰ দৰে এই কথাটো সমানেই ভয়ংকৰ। যেতিয়া আপুনি এই কথা ক'ব, তেতিয়া তেওঁৰ মনত অহংকাৰ আহিব। তেওঁ নিজকে আপোনাতকৈ বহুত ওপৰৰ বুলি ভাবি ল'ব। তেওঁৰ বাহিৰে আপোনাৰ জীৱন শূন্য বুলি ভাবিব। এইবাৰ আহিছোঁ দ্বিতীয় তথা ফাইনেল কথাটোলৈ। এনেকুৱা পৰিস্থিতিত আপুনি কি কৰিব লাগিব, অনুগ্ৰহ কৰি মন দি শুনিব। আপুনি প্ৰিয় মানুহজন বা মানুহগৰাকীৰ সৈতে মাত্ৰ 2 মিনিট কথা পাতিবলৈ চেষ্টা কৰিব। তেওঁক লগ কৰিবলৈ চেষ্টা কৰিব। যদি লগ কৰাৰ কোনো উপায় নাথাকে, তেন্তে আপুনি ফোনত হ'লেও তেওঁৰ সৈতে 2 মিনিটমান কথা পতাৰ ৰাস্তা উলিয়াব লাগিব। মুঠতে যিকোনো উপায়েৰে তেওঁৰ লগত যোগাযোগ স্থাপন কৰিবই লাগিব। আৰু যেতিয়া তেওঁৰ সৈতে কথা পাতিব, ফুল এক্সপ্ৰেছনৰ সৈতে পাতিব। আপুনি তেওঁক তেতিয়া এনেকৈ ক'ব, বাৰু ঠিক আছে, মোক এৰি যদি তুমি আন কাৰোবাৰ সৈতে সুখী হ'ব পাৰিবা, তেন্তে ভালে থাকা। কাৰণ প্ৰতি মুহূৰ্ততে মই কেৱল তোমাৰ সুখেই বিচাৰিছিলোঁ। তোমাৰ সুখতকৈ মোৰ বাবে ডাঙৰ একো নাই। ভগৱানৰ ওচৰত মই সদায় তোমাৰ সুখী ৰখাৰেই প্ৰাৰ্থনা কৰোঁ। মই নাজানো আচলতে সঁচা ভাল পোৱা কি, কিন্তু তোমাক হেৰুৱাই মই বুজি পাইছোঁ। তোমাক যে মই সঁচাই ভাল পাইছিলোঁ। সঁচা ভালপোৱা জীৱনত যদি এবাৰ পায় হেৰুৱাব নালাগে। যিজনে সঁচা ভালপোৱা হেৰুৱায়, তেওঁ আৰু দ্বিতীয়বাৰ সঁচা ভালপোৱা নাপায়। তোমাক এইবাবে এই কথাখিনি কৈছোঁ, কাৰণ তোমাৰ বাহিৰে আন কাৰো সৈতে সুখী হোৱাৰ সপোন দেখা নাছিলোঁ। তুমি ভালে থকাটোৱে মই বিচাৰোঁ। যেতিয়া আপুনি তেওঁক ফুল এক্সপ্ৰেছনৰ সৈতে এই কথাখিনি ক'ব, তেতিয়া তেওঁ ভাবিব যে আপুনি তেওঁক বিদায় জনালে, কাৰণ ইয়াৰ আগলৈকে আপোনাক তেওঁ বিদায় জনাইছিল। কিন্তু শেষত আপুনি যেতিয়া তেওঁক এই কথাখিনি ক'ব, তেতিয়া তেওঁ ভাবিব যে আপুনি বিদায় জনাবলৈহে তেওঁক ফোন কৰিছিল। এটা কথা মনত ৰাখিব, যি এৰি যায় তেওঁ কষ্ট নাপায়, কিন্তু যিজনক কোনোবাই এৰি যায় তেওঁহে বহুত কষ্ট পায়। এই কথাখিনি কৈ যেতিয়া ফোনটো আপুনি কাটি দিব, তাৰ পিছৰে পৰা আচল খেলখন ষ্টাৰ্ট হ'ব। কাৰণ তেওঁ আপোনাক বাই বাই দিছিল, আৰু এতিয়া আপুনি তেওঁক বাই বাই দিলে। আপোনাক হেৰুৱাৰ দুখে তেওঁক চূড়ান্তভাৱে আমনি কৰিব। কথাখিনি কোৱাৰ পিছত কিন্তু আপুনি ভুলতো তেওঁৰ সন্মুখলৈ নাহিব, ক'তো ষ্টেটাছ নিদিব, পূৰা গায়ব হৈ যাব। তেওঁৰ মনত দিনে নিশে আপুনি কোৱা সেই কথাবোৰ আমনি কৰিব। আপুনি কিমান ভাল পায় তেওঁ ফিল কৰিব, আৰু লাহে লাহে তেওঁ আপোনাৰ লগত যোগাযোগ কৰিবলৈ ৰাস্তা বিচাৰিব। তেওঁ 100% আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। আপোনালোকৰ সম্পৰ্কটো আকৌ ৰঙেৰে ভৰি পৰিব। আজিলৈ ইমানখিনিয়ে প্ৰিয় দৰ্শক।
আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ